আমি দেখিবলৈ পাইছোঁ যে কিছুমান জাগাত আমাৰ দুৰ্গা পূজাৰ ফেষ্টিভেলত বাংলা ভাষা শুভেচ্ছা দিয়াৰ ক্ষেত্ৰত মানে চাইনবোৰ্ডত আঁতৰাই দেওয়া হৈছে। আমি সেই পাপত গজা ব্যক্তিসকলক আপোনাৰ নিউজ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আপোনালোকে সৎ সাহস যদি আছে তাহলে মছজিদত যেটো আৰবী ভাষা লেখা আছে এইটো অলপ মুছি দেখাওক। আজি যিমান মাদ্ৰাছা আছে তাতে আৰবী ভাষা উৰ্দু ভাষা লেখা আছে, এইটো মুছি আপোনালোকে দেখাওক যদি দম আছে। আপোনালোকৰ দম নাই আমি জানো, ঠিক আছে। আজি আৰবী ভাষা কিন্তু অসমৰ অফিচিয়েলি ভাষা নহয়। অসমৰ অফিচিয়েলি ভাষা যদি আপোনালোকে চাই বাংলা অসমৰ অফিচিয়েলি ভাষা হয়। আপোনালোকে এই কথাটো জানা দৰকাৰ। আৰু তাতে সংবিধানত এটা ভাষা আইনত লেখা আছে যে বাঙালী অধ্যুষিত এৰিয়াত আমি বাঙালী ভাষা প্ৰচাৰ কৰিব পাৰোঁ বা এষাৰ দুষাৰ ভোট আমি লাগাব পাৰোঁ, এইটো আমাৰ অধিকাৰ দিছে। কিন্তু সেই কিছুমান মূৰ্খয়ে তাত যায় যিটো অৰ্ধান্ধুলি বা যিটো গুণ্ডাগিৰি যিটো ৰচিলে তাক আমি সদৌ অসম বাঙালী সুৰক্ষা মঞ্চ তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি তিনিটা কাম ইতিমধ্যে হাতত লৈছোঁ। প্ৰথম কাম হ'ল যে যিকেইটা পাপত গজা ব্যক্তিয়ে এই কামটো কৰিছে তাক আমি ধিক্কাৰ তেওঁক গৰিহণা দিছোঁ, তাক সকীয়াই দিছোঁ যে এই কাৰ্য যাতে আগন্তুক দিনত যাতে নহয়, কিন্তু ভয়াৱহ পৰিস্থিতি হ'ব। দ্বিতীয়টো হ'ল যে আমি আইনৰ দ্বাৰস্থ হ'ম। আইনৰ দ্বাৰস্থ হ'ম। পুলিচ প্ৰশাসনক ইতিমধ্যে আমাৰ সংগঠনৰ সৈনিকসকলে ইতিমধ্যে থানাত যাই এজাহাৰ দিবলৈ আৰম্ভ কৰিছে। তৃতীয় কথা হ'ল যে পুলিচ প্ৰশাসনে যদি আইনগতভাৱে ব্যৱস্থা নলয় তেতিয়া কিন্তু আমাৰ বাঙালী সুৰক্ষা মঞ্চৰ ষ্টাইল যিটো আছে এই ষ্টাইলটো সকলোৱে গম পায়। এতিয়া আমাৰ ষ্টাইলত সেইকেইটা ল'ৰাক বা সেইকেইটা পাপত গজা নেতা কিন্তু ৰাস্তাত দৌৰাই দৌৰাই চচৰাই পিটিম, ঠিক আছে। এইটো স্পষ্ট ক্ৰিষ্টেল এণ্ড ক্লিয়াৰ কথা। যোনে আমাক আমাৰ ওপৰত আক্ৰমণ কৰিছে তাক প্ৰত্যাক্ৰমণ হ'ব। আৰু তেওঁলোকক আমি সুধিছোঁ যদি দম আছে মছজিদত যা আৰবী ভাষাটো মুছি দিয়া, যদি দম আছে মাদ্ৰাছাত যা তাতে আৰবী ভাষাটো মুছি দিয়া। তহঁতৰ দম নাই, তহঁতক আমি সকীয়াই দিছোঁ। আজি চাব আমি এটা কেদাৰনাথ লেখা যিটো আছে তাতে এই বৰ্ডটো আঁতৰাৰ মূল খালনায়ক হৈছে চালিম আলী উৰ্ফ জয়ন্ত অসম। তেওঁ বিল আছে থানা কিবা হেনে এটা কৰে, মই নাজানো এইবিলাক কিবা সংগঠন আজিকালি ওলাইছে। তেওঁ নিজৰ নাম পৰিৱৰ্তন কৰি তেওঁ আমাৰ হিন্দু টেম্পলত যায়। তেওঁ বৰ্ডখন আঁতৰি ক'ত সাহস পালে এইটো অসমৰ ৰাইজে ভাবি লোৱা একবাৰ দৰকাৰ। এইটো জাতি পাত অহা নাই ইয়াতে। তেওঁ এজন হক উপাধিৰ, তেওঁ আমাৰ বৰ্ডত যায় হিন্দু টেম্পলত যায়, তেওঁ বৰ্ডখন আঁতৰাইছে। এইটো কিন্তু আমি সহজভাৱে ল'ব পৰা নাই। তাৰ এগেইনষ্টত আমি ইতিমধ্যে থানাত কেছ ৰুজু কৰিছোঁ আৰু ইতিমধ্যে কঠোৰ ব্যৱস্থা আমি ল'বলৈ ইতিমধ্যে প্ৰস্তুতি লৈছোঁ। আগন্তুক দিনত কিন্তু আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম, গণতান্ত্ৰিক পদ্ধতিৰে বাধ্য হ'ম। আৰু এই বিল আজি থানা না কি আছে এইকেইটাক আমি কৈছোঁ যে তহঁতক কিন্তু আমি চচৰাই বান্ধি কিন্তু আঁঠুকাৰি পিটাম। তহঁতে যদি দম আছে, তহঁতে যদি কাপুৰুষ যদি নোহোৱা তাহলে এই আৰবী ভাষা লেখাটো বৰ্ডটো মিছি দিয়া, যদি নাই তাহলে শাড়ী পিন্ধি চুৰি লাগাই ঘৰত মাইকী নিচিনা বহি থাক। ধন্যবাদ। জয় আই অসম।